নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম। আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰামাৰ ছেকশ্যনৰ প্ৰিপজিশ্যন আৰু অবজেক্টিভৰ 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। তেনেহ'লে কুৱেশ্যন নম্বৰ 1, হি ইজ ডেষ্ট অনেষ্ট বয়। অপশ্যনত আছে এ, এন, দা। তেনেহ'লে মই যিবিলাক টিপছ দিম আপোনালোকে ভালকৈ চাব আৰু এইবিলাক মনত কৰিব। তেনেহ'লে যিকোনো গ্ৰামাৰ ছেকশ্যনৰ প্ৰিপজিশ্যনৰ কুৱেশ্যনবিলাক আপোনালোকে ছল্ভ কৰিব পাৰিব। টিপছবিলাক আপোনালোকে ভালকৈ মন দি চাব। তেনেহ'লে কুৱেশ্যনটো কি কৈছে? হি ইজ ডেছ অনেষ্ট বয়। যদি এটা নাউন কনচনেণ্টেৰে বাক্যটো আৰম্ভ হয় আৰু সেই বাক্যটো ভাৱেল বাক্যৰ দৰে উচ্চাৰণ হয়, সেই নাউনৰ আগত কি হ'ব? এন ব্যৱহাৰ কৰা হয়। তেনেহ'লে এইটোৰ উত্তৰটো হ'ব এন। নেক্সট কুৱেশ্যন নম্বৰ 2, গিভ হিম ডেছ 1 rupee কইন। অপশ্যনত আছে এ, এন, দা। তেনেহ'লে যদি এটা নাউন ভাৱেলেৰে বাক্যটো আৰম্ভ হয় আৰু উচ্চাৰণটো কনচনেণ্টৰ দৰে হয়, সেই বাক্যৰ আগত কি হ'ব? এ ব্যৱহাৰ কৰা হয়। তেনেহ'লে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ, তাত কি আছে? এ। কুৱেশ্যন নম্বৰ 3, শ্ৰীলংকা ইজ ডেছ আইলেণ্ড। কোনো এটা নিৰ্দিষ্ট এখন ঠাই বুজাবলৈ হ'লে এ ব্যৱহাৰ কৰা হয়। তেনেহ'লে উত্তৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 4, দ্য গেম কাম টু ডেছ এণ্ড। ইয়াত নাউনটো ভাৱেল আৰু উচ্চাৰণো ভাৱেলৰ দৰে, তাৰ বাবে এন ব্যৱহাৰ হৈছে। উত্তৰটো হ'ব এন। কুৱেশ্যন নম্বৰ 5, হি ইজ ডেছ অনাৰেবল মেন। কোনো নাউন যদি এজন বা নাউনৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেন্তে এ ব্যৱহাৰ হয়। তেনেহ'লে উত্তৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 6, আই ৱান্ট ডেছ হিষ্টৰিকেল এটলাষ্ট। কোনো নাউন যদি কনচনেণ্টৰে আৰম্ভ হয় আৰু তাৰ উচ্চাৰণ ভাৱেলৰ দৰে হয়, তেনে ভাৱেলৰ আগত এন ব্যৱহাৰ হয়। আপোনালোকে টিপছবিলাক মনত ৰাখিব। তেনেহ'লে যিকোনো কুৱেশ্যন আপোনালোকে ইজিলি কৰিব পাৰিব। এইটোৰ উত্তৰ হ'ব এন। কুৱেশ্যন নম্বৰ 7, দ্য কাউ ইজ ডেছ ইউজফুল এনিমেলছ। এজন, এটা বা এখন আদি বুজাবলৈ কোনো ৱৰ্ডৰ প্ৰথম আখৰটো কনচনেণ্ট হ'লে এ ব্যৱহাৰ হয়। যেনে আপোনালোকে উদাহৰণবিলাক শুনি ল'ব। এ মেংগ', এ টাইগাৰ। তেনেহ'লে উত্তৰটো হ'ব এ। কুৱেশ্যন নম্বৰ 8, দ্য ৰোড ইজ ডেছ ডেছ মষ্ট ইউজড অফ অল। ইয়াত ছুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ হোৱাৰ বাক্যৰ এডজেক্টিভৰ আগত দ্য আৰ্টিকেল ব্যৱহাৰ হয়। যেনে হি ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট বয় ইন দ্য ক্লাছ। এইটো উত্তৰটো হ'ব দ্য। কুৱেশ্যন নম্বৰ 9, ডেছ বাইবেল ইজ এ চেক্ৰেড বুক। যিকোনো ধৰ্মপুথি হ'ব পাৰে, নাউনৰ আগত দ্য ব্যৱহাৰ হয়। তেনেহ'লে দ্য বাইবেল ইজ এ চেক্ৰেড বুক। কুৱেশ্যন নম্বৰ 10, আই হেভ চিন ডেছ তাজমহল। কোনো নিৰ্দিষ্ট বিখ্যাত ঠাইৰ নামৰ আগত দ্য বহে। এইটো আপোনালোকে মনত ৰাখিব। যিকোনো নিৰ্দিষ্ট এটা বিখ্যাত ঠাইৰ নামৰ আগত কি হ'ব? দ্য বহে। তেনেহ'লে আই হেভ চিন দ্য তাজমহল। কুৱেশ্যন নম্বৰ 11, ডেছ ফ্ৰান্স ৰেভলিউশ্যন ইজ এ গ্ৰেট ইভেণ্ট। কোনো এখন দেশৰ নামৰ আগত দ্য ব্যৱহাৰ হয়। যিকোনো দেশৰ নামৰ আগত কি হ'ব? দ্য ব্যৱহাৰ হয়। দ্য ফ্ৰান্স ৰেভলিউশ্যন ইজ এ গ্ৰেট ইভেণ্ট। কুৱেশ্যন নম্বৰ 12, দেয়াৰ ইজ ডেছ ইউনিভাৰ্চিটি এট গুৱাহাটী। ইয়াত এখন মহাবিদ্যালয়ৰ কথা উল্লেখ কৰা হৈছে।
তাৰ কাৰণে এনে ধৰণৰ বাক্যৰ আগত কি হ'ব এ ব্যৱহাৰ হ'ব there is a university at Guwahati question number 13 dash Himalaya is the highest mountain in the world কোনো পাহাৰ পৰ্বতৰ নামৰ নাউনৰ আগত দা ব্যৱহাৰ হয় যিকোনো পাহাৰ পৰ্বত হ'ব পাৰে আৰু নাউনৰ আগত কি হ'ব দা ব্যৱহাৰ হয় দা হিমালয়া ইজ দা হাইয়েষ্ট মাউণ্টেইন ইন দা ৱৰ্ল্ড কুৱেশ্যন নম্বৰ 40 ডেছ ব্ৰহ্মপুত্ৰ ইজ দা বিগেষ্ট ৰিভাৰ কোনো নদ নদীৰ আগত সদায় দা ব্যৱহাৰ হয় এইটো মনত ৰাখিব যিকোনো নদ নদী আগত কি হ'ব দা ব্যৱহাৰ হয় তেনেহ'লে দা ব্ৰহ্মপুত্ৰ ইজ দা বিগেষ্ট ৰিভাৰ ইন আসাম আজি ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 আই কেন নট গিভ ইউ ডেছ মানি এটা কথা সদায় মনত ৰাখিব কাউণ্টেবল নাউনৰ আগত এনি ব্যৱহাৰ হয় তেনেহ'লে আই কেন নট এনি মানি আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব ধন্যবাদ